নমস্কাৰ। কবিতাৰ শিৰোনামা সৰাপাতৰ উচুপনি। তাই আজি অনলাইন গোটেই ৰাতিটো ৰৈ আছে কোনোবাই যদি শুভকামনা জনাই তাইৰ জন্মদিনৰ। আলফালে যোৱা ককায়েকে 5 বছৰ আগতেই দিয়া ভইচ ৰেকৰ্ডিং উইচটো সাঁচি থৈছে সযতনে। আজিও তাই সেইটোৱে আশা কৰি বহি আছে। আদৰৰ একমাত্ৰ ভনীয়েকজনীক কিজানি উইচ কৰেই। না ককায়েকটোৱে আত্মগোপনৰ খেল তাই উইচটোৰ লগতো খেলিছে। বুজাই বুজাই ভাগৰি গৈছে তাই মনটোক। তাই এমাহ আগতে আলফা আৰু আৰক্ষীৰ সংঘাতৰ ফলত ৰাজীৱ অসম ওৰফে বিকাশ দত্তৰ মৃত্যু। এনেকুৱা এটা বাতৰি চকুত ভাহিছে। ৰাতি গভীৰ, কিন্তু তাই বহি আছে খিৰিকী খুলি জোনাক চাই, মাজে মাজে মোবাইল ফোনৰ সংকেতলৈ অপেক্ষাৰে। এয়া ক'ৰবাত শেষ ৰাতি সৰাপাতৰ উচুপনি। ধন্যবাদ।